প্ৰতিবাদ কৰিছোঁ। ইয়াৰ মুখ্য কাৰণ হৈছে আমাৰ লগত কেলেংকাৰী হৈছে আৰু আমি মানে বিগত আমি যিমানকেইটা বছৰ আমি মানে আমাৰ নিবনুৱা ছাত্ৰই মানে এপ্লাই কৰি আহিছে, কিন্তু আমি দেখা আপোনালোকে এই লিষ্টখনতে চাব পাৰিব। ইয়াতে মানে আমাৰ চেয়াৰমেন লগত ভাল বা ওপৰৰ বিষয়ববীয়াৰ লগত যিসকল ভাল সেইসকল মানুহে বাৰে বাৰে পাই থাকে, কিন্তু আমাৰ এই শিক্ষিত এই নিবনুৱাসকল কোনো বছৰ নাপায়। ইয়াৰ মুখ্য মানে কাৰণ এইটোৱেই হৈছে চেয়াৰমেন ডাঙৰীয়াৰ লগত সেইসকল ভাল যিসকল ইয়াত নাম আছে সেইসকলেহে পায়। আৰু আমি চৰকাৰক এটাই দাবী জনাব বিচাৰিছোঁ, যদি আপোনালোকে আমাৰ নিবনুৱাক যদি প্ৰকৃতে আমাৰ মানে প্ৰাপ্য যদি দিবই নোৱাৰে, তেনে আপোনালোকে এই দালালগিৰি নকৰিব। আমাৰ বোকাখাটৰ পৰা 700-800 এপ্লাই কৰিছিলে, কিন্তু 160টাহে পাইছে। যদি আপোনালোকে 160টা দিব আছিলে, তেনে আপোনালোকে ছিষ্টেমত সেইটো ব্লক কৰি দিয়ক। আমাৰ 700-800 নিবনুৱাই ইমান আশাত এপ্লাই কৰিছিল, নিবনুৱা যুৱকসকলেই নাপালে। তো এইটো আমি কেলেংকাৰী কেতিয়া আমি মানি নলওঁ। আৰু আপোনালোকে ইয়াত গাইডলাইন মতে 3 বছৰলৈকে এবাৰ পোৱা মানুহে 3 বছৰলৈকে নাপায়। তো সেইটো গাইডলাইন মতে চৰকাৰৰ এটা ছিষ্টেমত আপডেট দিব লাগে যে যিসকল যোৱা বছৰ পাইছে সেইসকল এপ্লাই কৰিলে তেওঁলোকৰ নাম ছিষ্টেমত ল'বই নালাগে। সেইটো মানে চৰকাৰে সেইটো নতুন এটা নিয়ম তেওঁলোকে সৃষ্টি কৰক, যাতে যোৱা বছৰ পোৱাখিনি আকৌ এপ্লাই কৰিলে তেওঁলোকৰ নাম ৰিজেক্ট হৈ যাওক। আমাৰ সেই বাছনি কেলেংকাৰ কৰিবলৈ সেইটো সুযোগ দিয়ে, হয়নে? সেইকাৰণে আমি আমাৰ লগত ন্যায় নোপোৱালৈকে আমি এই ধৰ্ণা কাৰ্যসূচী আমি জাৰি ৰাখিম। ধন্যবাদ। হয়, আজি আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা বোকাখাট উপশাখা তৰফৰ পৰা আমাৰ যিসকল শিক্ষিত নিবনুৱা যুৱক যুৱতী আছে তেখেতসকলক লৈ আজি আমি 2 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ল'ব লগা হৈছে। ইয়াৰ একমাত্ৰ কাৰণ হৈছে শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়া আৰু বোকাখাট মহকুমা কল্যাণ বিষয়া কাৰ্যালয়ৰ যিজন চেয়াৰমেন হেমচন্দ্ৰ পানিকা, তেখেতসকল সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। যাৰ কাৰণে আপোনাৰ শ্বহীদ দয়াল দাস পানিকাৰ যিটো স্বনিয়োজন আঁচনিৰ তালিকা, সেই তালিকাখন ইতিমধ্যে ওলোৱাৰ পিছত কিন্তু যিসকল হিতাধিকাৰীৰ নাম আহিছে, বিগত বছৰত যিসকল হিতাধিকাৰীৰ নাম আছিলে সেইসকল ব্যক্তিৰে আমি নাম দেখিবলৈ পাইছোঁ। আৰু ইয়াত বাছনি কমিটিখনৰ যিসকল বিষয়ববীয়া জড়িত হৈ আছে তেওঁলোকৰ পৰিয়ালবৰ্গৰ মানুহখিনিয়ে পাইছে, ৰাজনৈতিকৰ লগত জড়িত নেতাসকলে পাইছে, কিন্তু আমাৰ উঠি অহা নৱপ্ৰজন্মৰ যিসকল শিক্ষিত নিবনুৱা যুৱক যুৱতী আছে তেখেতসকলে কিন্তু পোৱা নাই। গতিকে আমাৰ শ্ৰম মন্ত্ৰী ডাঙৰীয়ালৈ আমি বিনম্ৰভাৱে আমি অনুৰোধ জনাব বিচাৰিছোঁ, লগতে আমি দাবীও জনাব বিচাৰিছোঁ যে তেখেতৰ কাৰ্যকালত ইমানখিনি গাফিলতি কিহৰ বাবে হৈছে, কাৰ ষড়যন্ত্ৰৰ বলি হৈ আজি আমাৰ জনগোষ্ঠীৰ ল'ৰা ছোৱালীখিনি এই আঁচনিৰ পৰা মানে বিসংগতি হৈছে। গতিকে এই যিটো বিসংগতি হৈছে, যোৱা বছৰৰ যিখন আপোনাৰ হিতাধিকাৰী তালিকা, সেই তালিকাখন আমাৰ লগত আছে, সেই তালিকাখনৰ লগত এইবাৰৰ তালিকাখন মানে কোনো পাৰ্থক্য নাই, নাম একেই হৈ আহিছে। গতিকে আমি তদন্তৰ দ্বাৰা যিসকল শিক্ষিত যুৱক যুৱতীয়ে আপোনাৰ পোৱা নাই এই আঁচনিৰ পৰা বঞ্চিত হৈছে, তেওঁলোকক আমি উক্ত আঁচনি দিবৰ বাবে আমি আজি এই ধৰ্ণা কাৰ্যসূচী স্থলীৰ পৰা দাবী জনাইছোঁ। জিন্দাবাদ 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 জিন্দাবাদ।